जायफोर सुबुङा सरकारारि न' मोननानैबो आबुं लुफुंजायाखै बेसोरखौ जेराव दैथायहरगोन। प्रजेक्ट डाइरेक्टर भास्करज्योति बरुवा बिथाङा उदालगुरि जिल्लानि सिङाव थानाय भैरबकुन्द बियाबनि बरला बिसिडिसिनि जारापुख्रि गामियाव दिनै सा 332 गोरिब सुबुंफोरनो सेंसन जानाय न' राननानै होदों। बे हाबाफारियावनो बाहागो लादों उदालगुरि जिल्लानि प्रजेक्ट डाइरेक्टर बिथां भास्करज्योति बरुवा आरो उदालगुरि जिल्लानि सिङाव थानाय भैरबकुन्द बियाबनि TLCCनि चेयारमेन बेनुएल वारी, बिथां बरला बिसिडिसिनि चेयारमेन आलमा बसुमतारी बिथां लोगोसे बरला बिसिडिसिनिनो साफ्रोमबो रायजो राजा न' मोनगिरि बिथांमोनाबो बाहागो लादों। बे हाबाफारियावनो उदालगुरि जिल्लानि प्रजेक्ट डाइरेक्टर बिथाङा खौरांगिरिनि सिगाङाव फोरमायदों दि जाय सुबुंफोरा न' मोननानैबो आद्रा खालामनानै दोनजायो बिथांमोननि न' लुनो बिबान लाग्राफोरखौ जेराव सोनाय जागोन होननानै फोरमायदों। आरोबाव जोंनि खौरांगिरिनि सिगाङाव बिथाङा मा फोरमायबावखो फै जों आबुङै मिथिनानै लायो। যে সোমাই পৰি তাৰ পৰা কিছু লাভৰ অংশ ল'বলৈ চেষ্টা কৰে বা ঘৰ বেংকৰ পৰা বিভিন্ন সময়ত তেওঁলোকে ধন মোকলাই নি পেলাই অৰ্ধনিৰ্মিত হৈ থকা আমাৰ চকুত পৰিলক্ষিত হৈছে। আৰু তাৰ বাবে আমি যোৱা 7 তাৰিখে আমাৰ জিলাত এখন দিশা মিটিং অনুষ্ঠিত হয় আৰু এই দিশা মিটিঙত সিদ্ধান্ত লোৱা হৈছে যিবিলাক অৰ্ধনিৰ্মিত ঘৰ আছে বা যিবিলাক মধ্যভোগীয়ে ঘৰ অৰ্ধনিৰ্মিত কৰি বা ঘৰ নবনাই মধ্যভোগীসকল আঁতৰি গৈছে বা বহুত সেই এলেকাতে নোহোৱা হৈ গৈছে, তেওঁলোকৰ ওপৰত আমাৰ মাননীয় চেয়াৰমেন মহোদয় আমাৰ দিশা মিটিঙৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ ডেপুটি চিফ ছাৰ আছিলে আমাৰ BTRৰ মাননীয় শ্ৰীযুত গোবিন্দ বসুমতাৰী ডাঙৰীয়া প্ৰমুখ্যে বাকী কেইবাজনো আমাৰ বিধায়ক আৰু MCLA উপস্থিত আছিল। তেখেতসকলৰ এটা সিদ্ধান্ত লোৱা হৈছে যে আমি অহা 10 দিনৰ ভিতৰত আমি ইয়াত তেওঁলোকৰ বিপৰীতে আমি FIR পুলিচ থানাত দিবৰ কাৰণে আমি সাজু হৈছোঁ। ধন্যবাদ। কাটছা ঘৰ প্ৰদান কৰাৰ কাৰণে যি আঁচনি প্ৰদান কৰিলে যে আজি ৰূপায়ণ কৰা হ'ল, এই ঘৰসমূহ প্ৰকৃততে হিতাধিকাৰীয়ে কিমান দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব কৰাৰ কিবা নিৰ্দেশনা? নীতি নিৰ্দেশনা আছে আমাৰ ইয়াত। আমাৰ কমেও 3 মাহৰ ভিতৰত আমি এই ঘৰটো উলিয়াই শেষ কৰিব লাগে। আৰু এইবাৰ আমি আজি এই কৰ্মশালা আৰু এই সভাখনত আমি সংকল্পবদ্ধ হৈছোঁ হিতাধিকাৰী লগতে ইয়াত গণ্যমান্য ব্যক্তি আছে যিসকল আৰু আমাৰ বিষয়া কৰ্মচাৰী আমি আজি সংকল্পবদ্ধ হৈছোঁ যাতে আমি নিৰ্দিষ্ট সময়ত এই ঘৰকেইটা আমি এই হিতাধিকাৰীসকলক উলিয়াই দিব পাৰোঁ। কিমান টকাৰ পৰিমাণ? আমাৰ 1,30,000 টকা থাকে আৰু 95 ডেজ 229 টকাকৈ 95 ডেজৰ তেওঁলোকক সেই কৰ্মদিনৰ ভিতৰত যাতে তাত তেওঁলোকে কাম কৰি সেই পইচাখিনি মোকলাই ল'ব পাৰে। ধন্যবাদ। কাটছা হাউচৰ যিটো ছাৰ্ভে হৈ গৈছিলে, ছাৰ্ভে হোৱাৰ মৰ্মে আমাৰ ওদালগুৰি জিলাত প্ৰায় 6,000 মান ঘৰ আহিছে আৰু সেই মৰ্মে আমি আজি ভৰলা VCDCত আমি প্ৰাইম মিনিষ্টাৰ আৱাস গৃহৰ যোজনাৰ যিখিনি হিতাধিকাৰী আছিলে আমি সেইখিনি আজি ইয়াত এখন সভা পাতি আৰু এখন কৰ্মশালা হিচাপে আমি ইয়াত আয়োজন কৰিছোঁ। আৰু ভৰলা VCDCৰ চেয়াৰমেন মহোদয়া শ্ৰীমতী আলমা বসুমতাৰী লগতে TCC চেয়াৰমেন মাননীয় শ্ৰীযুত বিনুৱেল ৱাৰী ডাঙৰীয়াও লগতে আমাৰ ইয়াত যিখিনি হিতাধিকাৰী আৰু আমাৰ ইয়াত গণ্যমান্য ইয়াত যিসকল লোক আছিলে এই VCDCটোৰ অন্তৰ্গত আমি তাত সকলোখিনি লগ হৈ পেলাই আমি আমাৰ প্ৰাইম মিনিষ্টাৰ আৱাস গৃহটো কেনেকৈ আমি সুন্দৰকৈ সজাই পৰাই আমি ইয়াত স্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছু আলোচনা কৰিলোঁ। আলোচনা কৰিবলৈ যাওঁতে আমি এইখিনিও আলোচনা কৰিছোঁ যোৱা 5 এপ্ৰিলত আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ উপায়ুক্তসকলৰ লগত মাননীয় মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰী মহোদয়ৰ উপস্থিতিত এই বিশেষ পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ প্ৰাইম মিনিষ্টাৰ আৱাস গৃহ যোজনাৰ ওপৰত বিশেষভাৱে আলোচনা হয় আৰু সেই আলোচনাত কি কৰ্ম পদ্ধতিৰে আমি কামখিনি আৰম্ভ কৰিব পাৰোঁ সেই একেখিনি কথাই আমি পইণ্ট ৱাইজ ইয়াত আমি আলোচনা কৰিলোঁ। পোনপ্ৰথমে আমি এই কাম কৰিবলৈ যাওঁতে আমাৰ যিখন নতুনকৈ আমাৰ SOP আহিছে আমি সেইটো যাতে মানি চলিব পাৰোঁ। তাৰ ভিতৰতে আমাৰ 95 দিন যিটো আমাৰ বেনিফিচিয়াৰীক হিতাধিকাৰীক আমি দিব লাগে সেইখিনি আমি কেনেকৈ সময়মতে মোকলাই আমি নিৰ্দিষ্ট সময়ত যাতে এই প্ৰধানমন্ত্ৰী আৱাস গৃহটো হিতাধিকাৰীক উলিয়াই দিব পৰা যায় আৰু হিতাধিকাৰীসকলকো আমি কেনেকৈ তেওঁলোক জড়িত হ'ব লাগে সেই কামত সেই বিষয়ে আমি অলপ এই কৰ্মশালাত অৱগত কৰাম। আঁচনি প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তাৰোপৰি এচাম লোকে
কৰ ক্ষেত্ৰতে হওক নিৰ্মাণৰ ক্ষেত্ৰত আধৰুৱা হৈ থকা পৰিলক্ষিত হৈছে, কি ক'ব পাৰিব? হয়, এই কথা মই পোনপটীয়াভাৱে অস্বীকাৰ কৰিব নোৱাৰোঁ। এনেকুৱা হয় যে মাজে মাজে হিতাধিকাৰীসকল খুব দুৰ্বল হয়, তেওঁলোকে যিহেতুকে এইটো DBT ডাইৰেক্ট বেনিফিটটো তেওঁলোকৰ তালৈ যায় আৰু তেওঁলোকৰ নিজেই সেই ঘৰটো সাজি উলিয়াব লাগে। এনে ক্ষেত্ৰত দেখা যায় যে বহুত হিতাধিকাৰী আছে, তেওঁলোকে আমাৰ এই সামগ্ৰীসমূহৰ ওপৰত তেওঁলোক অৱগত নহয়, যাৰ ফলত মধ্যভোগীয়ে আহি বিভিন্ন সময়ত এই नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SCC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101536360 70020261333 9101536360